गुड मर्निंग एवरीवन आज देखाम डे टू ब्रडिंग मैं किन्तु खोला नाई जेहेतु खोला नाई आपलोक सन्मुखते मैं खुलिम राति एने ढाकी थैसिलो आपलोके चाई गई तो एतिया होइसे ब्रडिंगर बस्तु चाओ केनेकुवा नो मर्टिलिटी ठीक है एटा पोवालिओ मरा नाई आपलोक मैं देखाई दी आसो जेतु हयतो সেই সাইডে মৰিবও পাৰে বাট নাই যেহেতু সব হেলদি পোৱালি তো অলপ পিছতে খাব দিম যেহেতু বৰ্তমানে জাষ্ট খুলিলো এতিয়া 8টা বাজে অলপ পিছতে এইবিলাকক খাব দিম এতিয়া আজি দানা দিব লাগিব দানা দিম আমি এইটো ট্ৰেত এটা ট্ৰেত দিলেই হৈ যাব মানে কি এই সব বহুত কম গেপ থকা এইবিলাক ট্ৰে আমি আগতে বনাইছিলোঁ পাছৰ কাৰণে কিন্তু যেহেতু আপোনালোকে যদি দানা দিয়ে হয়তো থালিত দিব নহলে এইবিলাকৰ ট্ৰেত দিব যদি পাৰে তাৰপিছত আমি সেই গুড় পানী আজিও দিব লাগিব 3বাৰ দিব লাগিব তেতিয়া সেই গুড় পানী দিলে আৰু চক আৰু এটা লক্ষণ কৈ দি আছোঁ এইটো হৈছে একেলগে থুপ বান্ধি আছে কিয় থুপ বান্ধি আছে ঢাকনিটো খুলি দিছোঁ ঠাণ্ডা পাই আছে টেম্পাৰেচাৰ কিন্তু কিমান মাৰি আছে 25.8 তো সেই থুপ বান্ধি আছে ঠিক আছে এইটো হৈছে প্ৰথম লক্ষণ মুৰ্গী পোহালি পোহাৰ তেতিয়া মই দানাখিনি পটককৈ দি ঢাকি দিব লাগিব মই দি দিলোঁ দানা আপোনালোকে চাব এটা এটাকৈ আহিব সেইবিলাক চব লাহে লাহে এটা এটাকৈ আহিব মানে গম পাইছোঁ যে খাব দিছে পোৱালি এতিয়ালৈকে ঠিকে আছে প্ৰথমে 2-3টা আছিল লাহে লাহে সবকেইটা আগুৱাই আহিব যদি এতিয়া টেম্পাৰেচাৰটো বাঢ়িলে আৰু আগুৱাই আহিব কাৰণ এতিয়া ঠাণ্ডা লাগি আছে সেইকাৰণে সেইটো থুপ বান্ধি আছে থুপ বান্ধি থকাকেইটা গম পোৱা নাই এতিয়ালৈ দানা দিছে বুলি এয়া মিঠাই পানীৰে গলি ল'লোঁ তাত দিব লাগে এইবিলাক চক সেইকাৰণে থুপ বান্ধি কিন্তু আছেই কিহৰ কাৰণে থুপ বান্ধি দিছে ঠাণ্ডা লাগিছে কাৰণ কি টেম্পাৰেচাৰ 25.4 আৰু আজিৰ সেইটো চাব পাৰিছে ডে 2 গ্ৰোথ কেনেকুৱা আপোনালোকক দেখাই আছোঁ এটা পোৱালিও দুৰ্বল হোৱা নাই যেহেতু মই এইফালে আহিছোঁ সেইকাৰণে পোৱালিকেইটা সেই চাইডে গুচি গৈছে হা এনে বিশেষ কোনো অসুবিধা নাই সেই চাইডে গুচি গৈছে বাকী একো নাই ভয় ফথৰতে এয়া চাব পাৰিছে কোৱালিটিটো তো আজি লাষ্ট কাম হ'ব মই এইটো পেপাৰ লগাই দিম কালিৰ দৰে যোনটো পেপাৰ লগাইছিলোঁ আজিও সেইটো পেপাৰ লগাই দিম পেপাৰ লগালে কি হয় ৰাতি ঠাণ্ডাটো মেইনটেইন হৈ থাকে টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকে যদি কোনোবা আমাৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক নতুন ভিডিঅ'টো পায় আৰু যদি কোনোবা লোকেল মুৰ্গী লোকেল হাঁহ মাদ্ৰাজী সোণালী মুৰ্গী আদি সকলোবোৰ পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকৰ মাজত বহুতে চাইছোঁ যে পইচা 2 টকা আপ ডাউন লৈ পোৱালিলৈ আপোচ কৰে আপোনালোকে এইটো কথা ভাবিব লাগে যে যদি অলপমান ডুপ্লিকেচি হৈ যায় আপোনাৰ বহুত লছ হৈ যায় ঠিক আছে যাৰ কাৰণে আপোনালোকে গুণগত মান থকা হেচাৰীৰ পৰা পোৱালি ল'ব যাতে আপোনালোকৰ প্ৰফিটটো ওলায় 2 টকা আপ ডাউন লৈ পোৱালি নল'ব বেপাৰীসকলে বহুত গেজু কৰে বহুত কমপ্লেইন আমি পাইছোঁ আমাৰ তাতে বহুত ফোন আহি থাকে যে দাদা এনেকুৱা আমাক কালাৰ পেকিং কৰি মাদ্ৰাজী হাঁহ দিছে লোকেল হাঁহ দিছে বহুত অসুবিধা যাৰ কাৰণে আপোনালোকে ভাল হেচাৰীৰ পৰা পোৱালি ল'ব যাৰ কোনো স্থান আছে তাৰ পৰা পোৱালি ল'ব আপোনালোকৰ যে চাব পাৰিছে পিয়ৰ লোকেল হাঁহ লোকেল মুৰ্গী পোৱালি আৰু কোৱালিটি চালেই গম পায় তো আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব